আজি আবেলি যোৰহাট জিলাৰ পাৰ হৈ যোৱা এই ধুমুহাজাক যথেষ্ট তীব্ৰ বেগত অহা এই ধুমুহাজাকে বিশেষ কোনো ক্ষতি কৰা নাই যদিও সাংঘাতিক তীব্ৰ বেগত অহা পৰিলক্ষিত হৈছে। সাধাৰণতে অসমীয়া বহাগ মাহৰ প্ৰথম সপ্তাহতে এই ধুমুহাজাক আহে বুলি অসমীয়া সমাজত এটা প্ৰচলিত এটা কথা আছে যে বৰদৈচিলা মাকৰ ঘৰলৈ আহে। অসমীয়া বহাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম কেইদিনতে বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে এনেদৰে তাণ্ডৱ সৃষ্টি কৰি থৈ যায় বুলি অসমত এক প্ৰবচন আছে। হয়তো সেই প্ৰবচন ফাঁকি সঁচা প্ৰমাণিত কৰি আজি বৰদৈচিলা হয়তো মাকৰ ঘৰলৈ গৈছে আৰু তাৰে দৃশ্য যোৰহাট নগৰৰ ওপৰেৰে তীব্ৰ বেগেৰে পাৰ হৈ যোৱা ধুমুহাজাক আজি আবেলি।